এওঁৰ নাম নীলপ্ৰতিম। গাঁৱৰে এজন মৰমীয়াল ল'ৰা। গুৱাহাটীত এটা প্ৰাইভেট জব কৰি থাকে। আৰু এই হৈছে আমাৰ গাঁৱৰ এজনী ধুনীয়া ছোৱালী, সকলোৰে লগত মিলি যায়। আৰু নীলাক্ষী, গাঁওখনৰ এজনী আজলি ছোৱালী, জমনি কৰি ভাল পায় ছোৱালীজনীয়ে। আৰু এইজন হৈছে আমাৰ যদু খুৰা, গাঁওখনৰ এজন ডেকা ব্যক্তি, ৰক্তিম, যদু খুৰাৰ একমাত্ৰ ল'ৰা। ও নীলাঞ্জনা, নীলাঞ্জনা, ও তইহে সোমাই আহ। সোমাই আহ। ঐ তোৰ কাৰণে ভাল খবৰ এটা আছে। কি ভাল খবৰ কচোন? আমাৰ গাঁৱৰ যে যদুকুৰা তেওঁৰ ভতিজাকজন আহিছে, মানে তোৰ ভাল পোৱা জনক। কি সঁচা? ব'ল মাত এষাৰি তংগে ন, মই ওলাই আহোঁ। পিছে নীল, তোমাৰ অফিচৰ কামবোৰ কেনেকুৱা চলিছে? ভালে চলিছে খুৰা, আগতকৈ কামবোৰ অলপ বাঢ়িছে। পিছে নীল, গুৱাহাটীলৈ গৈ আমালৈ মনত পৰিছিল জানো? এই কি যে কোৱা কথাবোৰ দেই। বাকী তোৰ খবৰ কচোন। খবৰনো কি আৰু, ভালেই। পিছে তোৰ কচোন। ভাল ভাল। বাকী তোৰ সেইফালে কিবা হৈছেগে নাই? হেই চুপ থাক, দেউতা দেখা নাই? তহঁতৰ মাজত কি কথা চলিছে অ? হে নাই দেউতা, ইনে অলপ ধেমালি। খুৰা, অ খুৰা। সোমাই আহ। নীল দা, কেতিয়া আহিলি? গুৱাহাটীলৈ গৈছেগে মোক পাহৰিলি। এই কি যে কোৱা আৰু। বাকী তহঁতৰ খবৰ কচোন। ভালেই ভালেই। তহঁতি বহ, মই অলপ ওলাই যাওঁ। সঁচাকে কোনোবাই বহুত মিছ কৰিছে। মুখৰ পৰা হাঁহি নুগুচাই হ'ল। ঐ নীলা চা, নীলা। অ নীলা, কি কৰিছ? কি কৰিছো দেখা নাই নেকি? পিছে মহাশয় দুজন কোনফালে বা? এই ক'তনো যাবি আৰু, ইনে অলপ ফুৰি আহোঁগে। যা যা। ও নীল, নীল ৰচোন। তই গুৱাহাটীৰ পৰা অহা পিছৰ পৰা যে মোলৈ ইমান লাজ কৰি আছ কিয় হা? সেই এজনী কি কোৱা আৰু, ক'তনো লাজ কৰি আছো? তই দেখোন নিজে মতা নাই মোক। হ'ব, বেছি কথা নকবি। এনেও তোৰ মোলৈ মৰমবোৰ এতিয়া কমি গৈছে। সেই এজনী কি যে কোৱা আৰু। হ'ব, এতিয়া তই মোক চিনাব নালাগে। কাৰোবাক পালি চাগে, সেইটো কাৰণে মোলৈ মৰমবোৰ কমি গৈছে। তই যে কথা কিছুমান কোৱা আৰু। তোক আগতেও ভাল পাওঁ, এতিয়া ভাল পাওঁ। হ'ব দে, এতিয়া কাইলৈ ফুৰিবলৈ যাম, ওলাবি। ঠিক আছে দে। শুনচোন, গুৱাহাটীলৈ যাবলৈ মোৰো মন যায়, নিবিনে মোক? আইঅ শুনজনী, নিম আকৌ, কিয় নিম? শুনিছোঁ তাত বহুত অভিনেতা অভিনেত্ৰী থাকে। অঁ হয়, তাত অসমৰ বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰী। তুমি হাঁহ খাই ভাল পোৱা নে? হাঁহ কেতিয়াবা খাওঁ বাৰু। নেপাওঁ বুলি ক'লা নেকি? হাঁহ নাপাওঁ, সেই পোৱা নাই, কেতিয়াবা হ'লে আৰু। ৰ'বা দে, ফোন এটা আহিছে।
ঐ আজি বহুত ফুৰিলোঁ, ঘৰলৈ যাওঁগৈ ব'ল। কোনে ফোন কৰি আছিল তালৈ? ইমান হাঁহি হাঁহি কথা পাতি আছিল যে মোৰ পৰা একো লুকুওৱা নাইতো। নীলাঞ্জনা, নীলাঞ্জনা। খুৰা, অ' খুৰা। হেল্ল', অঁ কোনে কৈছে? মই অফিচৰ ষ্টাফ হয়। নীল গুৱাহাটীলৈ কেতিয়া আহিব গম পাই নেকি? বহুত মিছ কৰিছোঁ তাক। নীলাঞ্জনা তই কিয়, কি হ'ল? কোন সেইজনী যি তোক ইমান মিছ কৰিছে? আৰু শুন আৰু মোৰ লগত আজিৰ পৰা সম্পৰ্ক ৰাখিবলৈ চেষ্টা নকৰিবি। মই তোক ভাল নাপাওঁ। জীৱন সুখবোৰে যেতিয়া সৰে কোমল হৃদয়ে মোৰ চুপি কানে সন্ধ্যা মই কি ভুল কৰিলোঁ যাৰ বাবে মই ইমান শাস্তি পাইছোঁ? বাৰে বাৰে বুজাৰ পিছতো তাই মোক বুজিবলৈ অলপো চেষ্টা নকৰিলে। শেষত এবাৰেই বুজাম, তাই যদি মোক সঁচাই ভাল পায় এদিন নহ'লেও এদিন আমাৰ ভাল পোৱা বুজি পাব। তোৰে কথা কৈ হাঁহি মাৰে নীলদা তুমি? অঁ নাকি মই কথা এটা সুধোঁ নেকি? সোধা। তুমি বাৰু নীলাঞ্জনাক লগ পাইছানে? নাই পোৱা, তাই বহুত দিন কলেজলৈ যোৱা নাই আৰু ফোন কৰিলেও ৰিচিভ কৰা নাই। কি তুমি বহুত দিন লগ পোৱা নাই নি? পৰা বহুত দিন হ'লেও কল কৰোঁ তাই ৰিচিভ নকৰে। বাৰু তুমি হেল্প এটা কৰিব পাৰিবা নি বাৰু? কি বাৰু? বাৰু তুমি নীলাঞ্জনাৰ ঘৰলৈ গৈ এই চিঠিখন দিব পাৰিবা নি? অঁ দি দিম বাৰু। নীলা, অ' নীলা। ঐ আহ বহি। ঐ শুনচোন, ক। নীলে এইখন তোলে দি পঠিয়াইছে। চা, বেলেগ কথা ক'বলৈ আছে যদি ক, তাৰ কথা কৈ মোক আমনি নকৰিবি। ঠিক আছে, তোক যদি ইমান বুজোৱাৰ পাছতো এনেকে বুজি নাপাওঁ, মোৰ তাত ক'বলৈ একো নাইকিয়া। মই নীলাঞ্জনাক বহুত বুজোৱা হ'ল, কিন্তু তাই অলপ বুজি নাপালে। কিয় জানো তাই বুজিও নুবুজা হৈ গ'ল। চাওঁতে কালিলৈ গুৱাহাটী যোৱাৰ সময় আহিব, কিন্তু আজিলৈকে তই চিঠিখনৰ কোনো উত্তৰে নিদিলি। নীলাঞ্জনা, তোক বহুত ভাল পাওঁ, কিন্তু কিয় তই বুজিও নুবুজা হৈ গ'লি। কালিলৈ মই যামগৈ, আশা কৰোঁ তই ভালে থাক। সন্ধ্যাস্ত্ৰগামী সুৰবোৰে তোৰে কথা কৈ হাঁহি মাৰে তোৰে কথা কৈ হাঁহি মাৰে প্ৰেম তুলসীৰ বন্তি গছি আজি চোন যে নুমাই পৰে আজিও চোন যে নুমাই পৰে পাহৰ বুলিয়ে
নোৱাৰো যে মই বুজিও নুবুজি তই নীল গুৱাহাটীলৈ উভতি গ'ল আৰু কিছু বছৰৰ পাছত নীলাঞ্জনা গুৱাহাটীৰ ল'ৰা এজনৰ লগত বিয়া হ'ল।